মিটিঙত অহাৰ আগতেই আপোনালোকে মিটিঙত আহি উপস্থিত হৈছে ৩৪,০০০ মহিলাৰ বাবে এগৰাকীক ১০,০০০ কৈ দিলে আজি শিৱসাগৰৰ আই মাতৃসকলৰ একাউণ্টত ৩৫ কোটি টকা সোমাব আপোনালোকে নিজে ভাবিছে যে মইতো ১০,০০০ পাম কিন্তু একেলগ কৰিলে কিমান হ'ব ৩৫ কোটি টকা আজিলৈকে আমাৰ অসমত এনেকুৱা আঁচনি নাই যে গোটেই ৩৫ কোটি মহিলাৰ একাউণ্টত সোমাব পুৰুষৰ একাউণ্টত এটকাও নোসোমায় কিমান ডাঙৰ এটা মহিলা সবলীকৰণৰ ব্যৱস্থা আপোনালোকে চিন্তা কৰক ৩৫ কোটি টকা আৰু অসমত ৩২ লাখ মহিলা ৩,২০০ কোটি টকা এগৰাকীও ইয়াত পুৰুষ নাই পুৰুষ এজনেও ইয়াত ১ টকাও নাপায় গোটেই ৩,০০০ কোটি টকা মহিলাৰ একাউণ্টত সোমাব আমাৰ অসমত আৰু ভাৰতত ইমান ডাঙৰ মহিলা সবলীকৰণৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাই মাজে মাজে মোক আমাৰ পুৰুষসকলে লগ পালে সোধে যে মামা সব মহিলাকে দিব নেকি আমাক একো নিদিয়ে নেকি তাৰ মানে আজি আমাৰ অসমত মহিলাসকলৰ বাবে আমি যিমানবোৰ যোৱা ৫টা বছৰত কাম কৰিলো আজি তাক আমি সন্মুখত দেখিবলৈ পাইছো অৰুণোদয় আঁচনিৰে আমি আৰম্ভ কৰিছিলো মহিলা উদ্যমিতা আঁচনি আৰম্ভ হল নিযুত মইনা আঁচনি আৰম্ভ হল আৰু ঘৰখনত যাতে আপোনালোকে সুন্দৰভাৱে ঘৰখন চলাব পাৰে চৰকাৰে আপোনালোকৰ পাকঘৰতো সহায় কৰা আৰম্ভ কৰিলে আজি আমাৰ অসমত মহিলাসকল সুৰক্ষিত আনন্দিত আৰু উৎসাহিত কিন্তু আমি ইয়াতে থমকি ৰব খোজা নাই কোনোবাই ভাবিব পাৰে যে আজি আমি ১০,০০০ টকা পালো আৰু আঁচনিখন শেষ হল আজিৰ পৰা এই আঁচনিখন আৰম্ভ হল এই আঁচনিখন শেষ হোৱা নাই মই কিয় কৈছো আপোনালোকে ভাবিব যে ১০,০০০ টকা চৰকাৰে দিয়া কথা আছিলে ১০,০০০ দিলো পালো গতিকে এই আঁচনিখনৰ কাম আজিৰ পৰা সামৰণি পৰিল নহয় আমাৰ চৰকাৰে যিমানবোৰ আঁচনি হাতত লৈছে এই আঁচনিবিলাকৰ এটা এটা নিৰ্দিষ্ট লক্ষ্য আছে আমি কিবা এটা এদিনৰ কাৰণে ভাবি কোনো আঁচনি আমি গ্ৰহণ নকৰো আমাৰ লক্ষ্য আৰু উদ্দেশ্য থাকে আৰু লক্ষ্য আৰু উদ্দেশ্য পূৰ্ণ নোহোৱালৈকে আমি আঁচনিবোৰ সুন্দৰভাৱে চলাই থাকো মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য কি মহিলা উদ্যমিতা অভিযানৰ উদ্দেশ্য কি মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হল অসমৰ প্ৰতিগৰাকী মহিলাক নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱা আৰু প্ৰতিগৰাকী মহিলাক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা আপোনালোকৰ বহুতেই লাখপতি বাইদেউৰ কথা শুনিছে আমাৰ শিৱসাগৰ সমষ্টিত